Good morning, everyone. Morning, ma'am. You আজি দেখিব beautiful. Oi, Rintu. তই এবোৰ কি কৰিছ? ইংৰাজী পৰীক্ষাত তাই শুইন ন? ই আকৌ ক'বহে ইংৰাজীত কথা। আগতে ইংৰাজীখন ভালকৈ মাতিব শিকচোন। মেম, আপুনি দেখোন কয় ফুল হ'লেও ইংলিছত হোৱাই নোহোৱাই কথা ক'ব লাগে। তেতিয়াহে আমি শিকিব পাৰিম। হয় নেকি? তই কচোন ভাৰতক ইংলিছত কি বুলি কয়? মেডাম, ভাৰতক বোলে ইংলিছত কি কয়? মেডাম, আপুনি বাৰু সেই ফেপেৰা ভাৰতৰ ইংলিছ নামটোহে সুধিব পালেনে? মই তাৰ ইংলিছ নামতকৈ তাৰ জোকোৱা নামটোহে ভালকৈ জানো। চুপ থাক মূৰ্খ। তোক মই এনেকুৱা কোবাম নহয়। কাণত থৰ আৰু থিয় দি থাক। থৰ। হ'ব মেডাম, অকল ময়ে নহয়, এই বুলটোৱেও নাজানে ভাৰতৰ ইংলিছ নাম। তোৰ মূৰৰ চুলি উভালি আনিম। মেমে তোকহে সুধিছে, মোক সোধা নাই নহয়। ঐ বল্টু, কচোন তয়ে। মেডাম, আপুনি জানেই দেখোন যোৱাকালি আমাৰ ঘৰত সকাম আছিল। সেয়ে ভাৰতৰ ঘৰত যাবই নহ'ল নহয়। গ'লেও আকৌ দিনত তাক লগ নাপায়। কাৰ বা বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰে। সেইকাৰণে নামটো সুধিবই নহ'ল। মেডাম, আপুনি চিন্তা নকৰিব, আজি গধূলি মই গৈ সুধি আহিম। ঐ মূৰ্খ, থিয় দি থাক আৰু দুঘণ্টা এনেকৈ থিয় দি থাকিব লাগিব। ভাৰতৰ ইংলিছত কি কয় সেইটোও নাজানো তহঁতে? মেডাম, মই বহোনে এতিয়া? এইবাৰ বলটোৰ পাল। মোৰ ভাগৰ লাগিছে। চুপ থাক মূৰ্খ। তহঁতে দুয়ো দুঘণ্টা এনেকৈ থিয় দি থাক আৰু অহা কাইলৈকে তহঁতে ভাৰতক ইংলিছত কি কয় সেইটো শিকি আহিবি। নহ'লে কিন্তু কাইলৈ আৰু শাস্তি দিয়া হ'ব। আজিৰ খণ্ডটো কেনে পালে জনাবলৈ নাপাহৰিব দেই। অহা খণ্ডত আকৌ লগ পাম। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।